নমস্কাৰ টিভি কথা অসমীয়া ইউটিউব চেনেললৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ প্ৰিয় বন্ধু বান্ধৱীসকল আহি আছে এখন নতুন ৱেব সিৰিজ নাম হৈছে ইলিগেল আৰু এই ৱেব সিৰিজখনত আপোনালোকে দেখিবলৈ পাব ৰবি শৰ্মাৰ দুৰ্দান্ত অভিনয় ৰবি শৰ্মা আমি আজিয়ে যাওঁ বলক আৰু লগতে নপুৰণি বহুতো শিল্পীয়ে অভিনয় কৰিছে এইখন ৱেব সিৰিজত নিৰি9ৰ বেনাৰত নিৰ্মাণ হৈছে এইখন আগশাৰীৰ ৱেব সিৰিজ অসমীয়া হিন্দী আৰু বঙালী ভাষাত একেলগে ৰিলিজ হ'ব এইখন ৱেব সিৰিজ অহা কালিলৈ অৰ্থাৎ 18 জানুৱাৰী তাৰিখে প্ৰিয় বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টোত আমি কথা পাতিম আহিবলগীয়া এই ৱেব সিৰিজখনৰ বিষয়ে কিছু কথা গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আগন্তুক দিনত আহি থকা সিনেমাৰ প্ৰত্যেকটো খবৰ জানিবৰ বাবে প্ৰিয় বন্ধু বান্ধৱীসকল আহকচোন আৰম্ভ কৰোঁ আজিৰ এই বিশেষ ভিডিঅ'টো বন্ধু বান্ধৱীসকল নিৰি9ৰ বেনাৰত অসমত নিৰ্মাণ হৈছে এখন আগশাৰীৰ ৱেব সিৰিজ নাম হৈছে ইলিগেল অহা 18 জানুৱাৰী তাৰিখে শুভ মুক্তি লাভ কৰিব এইখন ৱেব সিৰিজে আপোনালোকে এই ৱেব সিৰিজখন চাবলৈ পাব নিৰি9 এপৰ জৰিয়তে গতিকে যাওক প্ৰতিটি প্লেটফৰ্ম নিৰি9 এপ ডাউনলোড কৰক প্ৰিয় বন্ধু বান্ধৱীসকল এই ৱেব সিৰিজখন অসমীয়া হিন্দী আৰু বঙালী ভাষাত একেলগে শুভমুক্তি লাভ কৰিব আপোনালোকে বঙালী ভাষাতো এই সিৰিজখন চাব পাৰিব হিন্দী ভাষাতো চাব পাৰিব আৰু অসমীয়া ভাষাতো চাব পাৰিব গতিকে প্লে ষ্ট'ৰলৈ যাওক আৰু নিৰি9 এপ ডাউনলোড কৰক প্ৰিয় বন্ধু বান্ধৱীসকল ইয়াৰ লগতে জনাওঁ যে এই ৱেব সিৰিজখনত আপোনালোকে দেখিবলৈ পাব ৰবি শৰ্মাৰ দুৰ্দান্ত অভিনয় এই ৱেব সিৰিজখন ক্ৰাইম থ্ৰিলাৰ আৰু ছাছপেন্সক লৈ বনোৱা হৈছে লগতে অসমৰ বিভিন্ন ঘটনাৰ ওপৰত ভিত্তি কৰি এই ৱেব সিৰিজখন নিৰ্মাণ কৰা হৈছে বুলি ৰবি শৰ্মা ডাঙৰীয়াই ইতিমধ্যে জনাইছে প্ৰিয় বন্ধু বান্ধৱীসকল এই ৱেব সিৰিজখন পৰিচালনা কৰিছে সুব্ৰত কাকতিয়ে এগৰাকী নৱাগতা পৰিচালক বুলি ক'ব লাগিব তেওঁ এই ৱেব সিৰিজখন পৰিচালনা কৰিছে বুলি প্ৰিয় বন্ধু বান্ধৱীসকল ইলিগেল নামৰ এই ৱেব সিৰিজখনে শুভমুক্তি লাভ কৰিব অহা 18 জানুৱাৰী তাৰিখে অৰ্থাৎ অহা কালিলৈ এই ৱেব সিৰিজখনে শুভমুক্তি লাভ কৰিব গতিকে এতিয়াই যাওক প্লে ষ্ট'ৰলৈ ডাউনলোড কৰক নিৰি9 এপ আৰু ছাবস্ক্ৰিপশ্যন লওক উপভোগ কৰক অসমত নিৰ্মাণ হোৱা এইখন আগশাৰীৰ ৱেব সিৰিজ লগতে এই ৱেব সিৰিজখনৰ ট্ৰেইলাৰটো ইতিমধ্যে আপোনালোকে চালে নে নাই সেই বিষয়ে আমালৈ কমেণ্ট কৰি জনাওক লগতে এই ৱেব সিৰিজখনৰ কাহিনীটো বা এই ৱেব সিৰিজখন চাবলৈ কেনেকুৱা ধৰণৰ হ'ব পাৰে তাৰ বিষয়ে আমাক কমেণ্ট কৰি জনাওক লগতে আগন্তুক দিনত অসমৰ চিনেমা জগতৰ বিশেষ খবৰসমূহ জানিবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ইয়াৰ লগতে আপোনালোকক দেখুৱাম ৰবি শৰ্মা ডাঙৰীয়াই এই ৱেব সিৰিজখনক লৈ কি কথা কৈছিল বা এই ৱেব সিৰিজখনৰ নিৰ্মাণক লৈ ৰবি শৰ্মা ডাঙৰীয়াই কি কথা কৈছিল সবিশেষ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই ওপৰত আধাৰিত এটা কাহিনী আমি লৈছোঁ আৰু ছাছপেন্স থ্ৰিলাৰ আৰু এনেকুৱা আমাৰ কোনো কথা নাই যে যিটো বস্তু আমাৰ ইয়াত নাই আমি বস্তিৰ ছোৱালীজনী দেখুৱাবলৈ যোৱা নাই কাৰণ আমাৰ ইয়াতে বস্তিৰ কালচাৰটোৱে নাই আমি ইয়াতে টিপিকেল মাফিয়া মানে কি বুলি ক'ম কিলাৰ টাইপৰ আমি কাৰোবাৰ কিছুমান দেখুওৱা নাই কাৰণ আমাৰ সেই বস্তুটো আমাৰ ইয়াত নাই আমি অসমত এভেইলেবল বস্তু এটা দেখুৱাইছোঁ যাতে বাহিৰৰ দেশতো যদি কাইলৈ এইটো প্ৰডাক্ট চায় তেওঁলোকে অন্ততঃ গম পাব যে অসমত কি হৈ থাকে কি হৈ আছে কেনেকুৱা লেভেলত কাম হয় কি ধৰণৰ মাফিয়াগিৰি হয় কি ধৰণৰ কাম হয় কি ধৰণে প্লানিংবিলাক হয় এই গোটেই কথাবিলাক ওলাব প্লাছ আমাৰ ইনভেষ্টিগেটিভ টেকনিকবিলাক অলপমান অগতানুগতিক